গাইজ কি হৈছে এইটো টাইমত মানুহৰ ইনকাম কৰিবলৈ বহুত প্ৰব্লেম হৈছে। কিছুমানৰ কাম আৰম্ভ হোৱা নাই আৰু কিছুমানে কামত মানে যাব পৰা নাই। তো সেইকাৰণে বহুত মানুহ ঘৰত বহি আছে এনেই। তো সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই সেইবিলাক মানুহৰ কাৰণে বনাইছোঁ যিবিলাক মানুহ মানে ঘৰত এনেই বহি আছে। তো তেখেতসকলৰ অকণমানকৈ হ'লেও এটা যাতে হেল্প হয় সেইটো কাৰণত মই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। তো গাইজ আজি এই ভিডিঅ'টোত মই যিটো প্ৰচেছ আপোনালোকক ক'বলৈ গৈছোঁ সেইটো প্ৰচেছ বহুত মানুহে ইউজ কৰি বহুত টকা ইনকাম কৰি আছে এইটো টাইমত। তো গাইজ এতিয়া আপোনালোকে ভাবিছে চাগে কিবা কিবি এপ ইনষ্টল কৰিব লাগিব বা তাত কিবা কিবি খেলিব লাগিব, নহ'লে কিবা কিবি চাব লাগিব বা মানে কিবা কিবি আৰু। কিন্তু আপোনালোকে সেনেকুৱা একো কৰিব নালাগে, কাৰণ ইয়াত না আপোনালোকে এপ ইনষ্টল কৰিব লাগিব, না কিবা খেলিব লাগিব, না কিবা চাবলৈ লাগিব, না কিবা কিবি বস্তু চেল কৰিব লাগিব। তাত আপোনালোকে এনেকুৱা একো কৰিব নালাগে। একেবাৰে ইজি হয় আৰু এইটো কাম চাগে আপোনালোকে সদায় কৰে, কিন্তু তাৰ বিনিময়ত আপোনালোকে পইচা নাপায়। তো ইয়াত ফাৰ্ষ্ট মই আপোনালোকক কৈ দিছোঁ ইয়াত আপোনালোকে ক'ৰ পৰা পইচা পাব। তো গাইজ ইয়াত আপোনালোকক পইচা দিব ইউটিউবে। ৱেইট আপোনালোকে তাত কোনো ভিডিঅ' আপলোড কৰিব নালাগে বা কোনো আপোনালোকক ইউটিউব চেনেল নালাগে। তো কেনেকৈ পইচা পাব সেইটো মই আপোনালোকক এতিয়া কৈ আছোঁ। চ' হাই গাইজ, মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব আৰু আপোনালোকৰ কাৰণে এইটো টাইমত বিশেষকৈ অকণমানকৈ হ'লেও হেল্পফুল হ'ব। তো গাইজ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, ভালকৈ চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ কি হয়, আপোনালোকৰ যেতিয়া ইউটিউবত কিবা এটা ভিডিঅ' ভাল লাগে, যিকোনো ভিডিঅ' আপোনালোকৰ যেতিয়া ভাল লাগে, কমেডি হওক, ইনফৰমেশ্যন হওক, নাইবা কিবা ইউজফুল ভিডিঅ' হওক, যিকোনো ভিডিঅ' আপোনালোকৰ যেতিয়া ভাল লাগে আপোনালোকে কি কৰে, ইয়াক মানে শ্বেয়াৰ কৰে। ধৰক মানে যিকোনো ভিডিঅ' আৰু ধৰক এইটো ভিডিঅ'য়ে হা, তো এইটো ভিডিঅ' আপোনালোকৰ ধৰক মানে ভাল লাগিলে, তো ভাল লাগিলে আপুনি কি কৰিলে, আপুনি শ্বেয়াৰ কৰে ফ্ৰেণ্ডৰ লগত। তো আপুনি কি কৰে, ইয়াক কপি লিংক কৰি কিনে আপোনালোকৰ হোৱাটছআপত গৈ কিনে আপোনালোকে কি কৰে, আপোনালোকে তাক ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰে। তো ইয়াত আপোনালোকে কি কৰে, ইয়াত পেষ্ট কৰি শ্বেয়াৰ কৰি দিয়ে। ঠিক আছে, তো এনেকৈ আপোনালোকে শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰাৰ বিনিময়ত আপোনালোকে এটকাও নাপায়, 1 টকা এটাও নাপায়। কিন্তু আপোনালোকক মই এতিয়া এনেকুৱা এটা ট্ৰিক ক'ম, যিটো ট্ৰিক আপোনালোকে ইউজ কৰিলে এনেকৈ বস্তুটো শ্বেয়াৰ কৰিব লাগে অকল, সেই শ্বেয়াৰ কৰিলে আপোনালোকে তাত পইচা পাব। ইউটিউবৰ যিকোনো ভিডিঅ' হওক, যিকোনো ভিডিঅ' আপুনি যিটো ভিডিঅ' আপোনাৰ ভাল লাগে, আপুনি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তো সেইটো ভিডিঅ'ই আপুনি শ্বেয়াৰ কৰিলে আপুনি তাত পইচা পাব। তো তাক কেনেকৈ কি কৰিব লাগে মই আপোনালোকক কৈ দিছোঁ। তো প্ৰথম আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ গুগল ক্ৰমটো খুলি ল'ব। ঠিক আছে, তো এয়া গুগল ক্ৰম। তো ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব, নাহিছেই। ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব earndone.com। ঠিক আছে, earndone.com, earndone.com। ঠিক আছে, এইটো আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, দেখিছে? তো এইটো গতিত তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, আপুনি ইয়াক ডেস্কটপ ছাইট কৰিব লাগিব। ঠিক আছে, আপুনি ইয়াত গৈ কিনে ডেস্কটপ ছাইট কৰিব, তাকে আপোনালোকে ভালকৈ মানে গম পাব পাৰে, যে ভালকৈ মানে বস্তুখিনি বুজি পাব পাৰে। ডেস্কটপ ছাইটটো মানে কমফৰ্টেবল হয় বহুতৰে কাৰণে। তো ইয়াত আপোনালোকে কি কৰিব লাগে, আপোনালোকে ইয়াৰ ফিচাৰ্ছখিনি পঢ়ি চাব পাৰে। ইয়াত আপোনালোকৰ আছে, আপোনালোকে পঢ়ি চাব পাৰে। তো এইবিলাক পিছত কৰিব বাৰু। প্ৰথমতে আপুনি কি কৰিব, এই ছাইন আপত যাব। ছাইন আপত ক্লিক কৰিব, দেখিছে ছাইন আপ? ছাইন আপত ক্লিক কৰিব। ক্লিক কৰি কিনে এইখিনি আপুনি ফিল আপ কৰিব লাগিব। ঠিক আছে, তো ইয়াত ইউজাৰ নেম আপোনালোকৰ ইউজাৰ নেম দি দিব, যি দিয়ে। মই মোৰ নামত দিছোঁ, প্ৰিয়ম তালুকদাৰ।
তালুকদাৰ ঠিক আছে তাৰপিছত আপোনালোকে ইমেইল আইডি এটা দিব লাগিব তো ইমেইল আইডি এটা দি দিব তাৰপিছত আপোনালোকক পাছৱৰ্ড এটা বিচাৰিব তো আপোনালোকে এটা পাছৱৰ্ড দি দিব তাৰপিছত I am not a robot তো এইটো ক্লিক কৰিব টিক কৰাৰ পাছত আপোনালোকৰ অকমান টাইম ল'ব অকমান বেছি টাইম লৈছে তো এইটো হৈ গ'ল তাৰপিছত I agree to কৰিব তাত টিক কৰিব টিক কৰি আপুনি ইয়াত ৰেজিষ্টাৰ কৰি দিব ঠিক আছে বহুত ইউজফুল বস্তু হয় আপোনালোকে ধুনীয়াকৈ ইনকাম কৰিব পাৰিব আপোনাৰ তো এইটো সেভ কৰিয়ে থৈ দিওঁ বাদ দিম তাৰ পাছত আপোনালোকে সাইন ইন কৰিব তো সাইন ইন কৰাৰ পিছত আপোনালোকৰ ধুনীয়াকৈ ইয়াত ডেশবোৰ্ডখন খুলি যাব তাৰ পাছত আপোনালোকে ইয়াত চাব পাৰে এইটো মোৰ নামত এইটো প্ৰিয়ম তালুকদাৰ তো তাৰ পিছত আপোনালোকৰ ইয়াত মোৰ $0 হৈ আছে কাৰণ মই এতিয়ালৈকে একো শেয়াৰ কৰা নাই ন জাস্ট খুলিছোহে তো আপোনালোকে যেতিয়া ইয়াত বস্তু আপুনি মানে দিব তেতিয়া হলে আপোনালোকৰ ধুনীয়াকৈ মানে ইনকাম হৈ থাকিব তো আপোনালোকে ইয়াত কি কৰিব লাগিব মই ধুনীয়াকৈ দেখাই দিছো ৰব তো গাইস ইয়াত আৰু এটা কথা ইয়াত আপোনালোকে ইয়াত ধুনীয়াকৈ ইয়াৰ বস্তুবিলাক নেজানিলে ভালকৈ চাব পাৰে ইয়াত দিয়া আছে ভিডিও এটাই দিয়া আছে ইয়াত ধুনীয়াকৈ আপোনালোকে ইয়াত চাই ল'ব পাৰে যদি কিবা ডাউট থাকে তো ইয়াত ক্লিয়াৰ কৰি ল'ব লাগে ডাউট বিলাক তো আৰু ইয়াত আপোনালোকৰ কিমান ভিউজ গৈছে কিমান ইনকাম হৈছে কিমান কি হৈছে আপোনালোকে ইয়াত চাই থাকিব পাৰিব ধুনীয়াকৈ তো একদম ধুনীয়া লিংক হয় একদম ইউটিউবৰ লেখিয়াই তো ইয়াত আপোনালোকে যিকোনো লিংক আপোনালোকে শেয়াৰ কৰি কিনে পইচা ইনকাম কৰিব তো আপোনালোকে ইয়াত এই ওপৰত যাব তো ইয়াত লিখা আছে নিউ শৰ্ট এণ্ড লিংক হা তো তাত আপোনালোকে ক্লিক কৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ যিটো ভিডিও ইউটিউবত ভাল লাগে বা যিকোনো মিডিয়া হওক যিকোনো মিডিয়া মানে অকল ভিডিও বুলিয়ে নহয় কিবা এপ নাইবা যিকোনো বস্তু আপোনালোকৰ ভাল লাগিলে শেয়াৰ কৰিব মন গ'ল তো আপোনালোকে ইয়াৰ দ্বাৰাই শেয়াৰ কৰিলে আপোনালোকে মানে পইচা পাব এটা ঠিক আছে তো তাৰপিছত মই এতিয়া ইউটিউবৰ পৰাই দেখাই দিছোঁ তো ইউটিউবত ধৰক খোল যা তো ইউটিউবৰ এইটো মই কপি লিংক কৰিছোঁ কপি লিংক কৰি তাত মই দি দিছোঁ তো ইয়াত URL মই পেষ্ট কৰিছোঁ ঠিক আছে তো ইয়াত শৰ্ট এণ্ড কৰিব তো দেখিছে ইয়াত এটা বেলেগ এটা URL মানে আপোনাৰ হেৰি হৈ গৈছে তাৰপিছত এইটো আপোনালোকে কি কৰিব লাগিব আপোনালোকে এইটো কপি কৰিব লাগিব ঠিক আছে তো আপোনালোকে কপি কৰিব ইয়াত শ্বেয়াৰো কৰিব পাৰে ডাইৰেক্ট তো আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰিব বিচাৰে হোৱাটছএপত যাব গৈ কিনে হোৱাটছএপত যাক শ্বেয়াৰ কৰিব বিচাৰে দি দিব তাক তো এইটো হৈ গ'ল ঠিক আছে তো এনেকৈ আপুনি যেতিয়া শ্বেয়াৰ কৰিব এইটো বস্তু যেতিয়া আপোনালোকৰ মানে লগৰটোৱে চাব তেতিয়া চোৱাৰ লগে লগে এটা ভিউজত আপোনালোকে মিনিমাম মানে কিবা এটা $1 পাব আৰু তো গাইস এইটো শ্বেয়াৰ কৰাৰ পাছত আপোনালোকৰ লগৰখিনিয়ে যেতিয়া ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মানে কিন্তু নিজে কেতিয়াও নেচাব শ্বেয়াৰ কৰি কিনে বস্তুটো ঠিক আছে তো যেতিয়া আপোনালোকৰ লগৰখিনিয়ে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে হিয়তি এইটো ৱেবসাইট ক্ৰছ কৰি যাব লাগিব ইউটিউবলৈ তো এইটো লিংকত যেতিয়া হিয়তি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কি কৰিব হিয়তক এইটো পেজলৈ irandan.com লৈ যাব লৈ যাই তাত অকল গটিত কৰিব লাগে এটাই অপচন আহে গটিত কৰাৰ লগে লগে ৰিডাইৰেক্ট কৰি কিনে হিয়তক ইউটিউবলৈ লৈ যাব বা যিটো য'ৰ পৰা আপুনি বস্তুটো কপি কৰিলে সেই মেইন পেজখনলৈ লৈ যাব তো হেনেকে যদি ইহতি ভিডিওটো চাই আপোনালোকে মানে পইচা পাব
ঠিক আছে তো একেবাৰে ইজি প্ৰচেছ আৰু একদম ধুনীয়া প্ৰচেছ হয় আৰু বহুতে এইটো ইউজ কৰি কিনে বহুতে মানে ইনকাম কৰি আছে আপোনালোকক মই ইয়াৰ মানে লিংকটো ডিছক্ৰিপশ্যনত দি দিম তো তাত ধুনীয়াকৈ আপোনালোকে যাব গৈ কিনে চাইন আপ কৰিব প্ৰথম তাৰপিছত লিংকটো কপি কৰি নি তাত শ্বৰ্ট লিংক কৰিব তাৰপিছত যিটো শ্বৰ্ট লিংক আপোনাৰ ক্ৰিয়েট হয় সেইটো লিংক আপোনালোকে হোৱাটছআপ হওক মেছেঞ্জাৰ হওক য'তে নেকি নহওক নিজৰ ফ্ৰেণ্ডক নিজৰ ফেমিলিক শ্বেয়াৰ কৰিলে সিহঁতে যদি চায় তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ তাৰ পৰা পইচা পাই যাব তো গাইজ বহুত ধুনীয়া বস্তু হয় আৰু একেবাৰে ইজি হয় তো এনেকুৱা ইজি ইনকাম কৰিব পৰা ৱেবছাইট বেলেগ নাই আৰু ইউটিউবৰ হয় বস্তুটো তো ধুনীয়াকৈ আপোনালোকে পইচা পাই থাকিব তো গাইজ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত ক'ব লিংকটো তো গাইজ কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব আৰু যদি আপুনি মোৰ চেনেলত একেবাৰে নতুন নাইবা আজিলৈকে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'ৰ আপডেট পাবলৈ কাষৰ বেল আইকনটো দবাই থৈ দিব তো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই